নমস্কাৰ পোনপ্ৰথমতে সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিপুল ডেকালৈ। আজি হ'ল ৰঙালী বিহু। আজি মানে বহাগ মাহৰ 1 তাৰিখ। আজি মই বৰ্তমান উপস্থিত আছোঁ টংলা হাই ছেকেণ্ডেৰী খেলপথাৰত মানে ফিল্ডত। তাতে অন্য বেলিৰ দৰে এই বিহু আয়োজন কৰা হৈছে। 3 দিনীয়া কাৰ্যসূচী এটা বৰ্ণাঢ্য আয়োজন কৰা হৈছে মানে বিহুৰ উপলক্ষে। ইয়াতে আপোনালোকে যদি আহে তেতিয়াহ'লে সাংস্কৃতিক সন্ধিয়াও চাব পাৰিব। আজি মই আপোনালোকক কিছু দৃশ্যবিলাক দেখাবলৈ চেষ্টা কৰিম, যেনে স্মৃতি তৰ্পণ, লগতে আৰু অন্যান্য কাৰ্যসূচীবিলাক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। গতিকে অকণো পলম নকৰি আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। ধন্যবাদ। স্মৃতি তৰ্পণ সভাৰ চন্দ্ৰপ্ৰভা ক্ষমা কৰিব শ্বহীদ তৰ্পণ তৰ্পক সভাৰ চন্দ্ৰপ্ৰভা দত্ত বাইদেউক আমি স্মৃতি তৰ্পণৰ বাবে আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। শ্বহীদ তৰ্পণৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি শ্বহীদ তৰ্পণৰ স্মৃতি তৰ্পণটো সুমীয়াভাৱে চলি থাকিব। তাৰ লগে লগে মই শ্বহীদ তৰ্পক সন্মানীয় বাইদেউৰ সভা নেত্ৰী চন্দ্ৰপ্ৰভা বাইদেউক দুআষাৰ ক'বৰ কাৰণে জনাইছোঁ। সংখ্যাৰ বিষয়ববীয়া প্ৰমুখ্যে সদস্যবৃন্দ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা আহি আজিৰ এই ৭২ সংখ্যক ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিহুববীয়া ৰাইজ, আই মাতৃসকল, শিল্পীসকল, শিল্পী সমাজৰ বিষয়ববীয়া প্ৰমুখ্য সদস্যসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰী, সাংবাদিক বন্ধুসকল সকলোলৈকে ৰঙালী বিহু আৰু বহাগৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি ৭২ সংখ্যক ৰঙালী বিহু উদযাপনৰ আজি প্ৰথম দিনৰ দ্বিতীয় আৰু তৃতীয় কাৰ্যসূচী ইতিমধ্যে আমি অৰ্পণ কৰিলোঁ আৰু অংশগ্ৰহণ কৰিছোঁ। লগতে মই ক'ব বিচাৰিছোঁ, এই যিখন পতাকাৰ তলত আমি সমবেত হৈছোঁ, সকলোৱে এই পতাকাৰ তলত আমি অংগীকাৰবদ্ধ হওঁ যাতে একতাৰে ভাতৃত্ববোধ লৈ আমি অসমীয়া জাতি আগবাঢ়ি যাব পাৰোঁ। বিহু আমাৰ জাতীয় উৎসৱ, লগতে সংস্কৃতিৰ প্ৰাণ আৰু অসমীয়া জাতিৰ মান, সাহস, উৎসৱ সকলোখিনি যদি বিহুৱেই নাথাকে, অসমীয়াত একোৱেই নাথাকে। আবহমান কালৰ পৰা প্ৰাকৃতিকভাৱে এই উৎসৱ আয়োজিত হৈ আহিছে, যদিও বা এতিয়া আমি বিভিন্ন ধৰণে পালন
কৰোঁ, কিন্তু অকল মানুহৰ মাজতে নহয় যে প্ৰকৃতিৰ ৰূপত যিখিনি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি পানী সকলোৰে প্ৰাণত এই বসন্তৰ যিটো উলহ মালহ এইখিনি জাগি উঠে চৈতৰ শেষত বসন্ত কালত গোটেই প্ৰকৃতি তোলে। এই বিহু উৎসৱৰ লগতে আমি আমাৰ পূৰ্বপুৰুষসকলক সদায় স্মৰণ কৰি আহিছোঁ। তদুপৰি আমাৰ জাতিৰ বাবে, দেশৰ বাবে, দহৰ বাবে বিভিন্ন সময়ত যিসকল মহান ব্যক্তিয়ে নিজৰ অতি মৰমৰ জীৱনটোক তুচ্ছ জ্ঞান কৰি ত্যাগ কৰিছে, সেই শ্বহীদসকলক আমি কৃতজ্ঞতাৰে আজি সোঁৱৰিছোঁ। তেওঁলোকৰ আত্মাই সদ্গতি লাভ কৰক আৰু তেওঁলোকে যি উদ্দেশ্য লৈ তেওঁলোকে প্ৰাণ ত্যাগ কৰিছে সেই উদ্দেশ্য সফল হওক আৰু লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ সদায় যাতে তেওঁলোকৰ ল'ৰা ছোৱালী সমন্বিতে শিক্ষাই দীক্ষাই সকলো ক্ষেত্ৰতে তেওঁলোকে আগবাঢ়ি যাব পাৰে তাকে ভগৱানৰ ওচৰত কামনা কৰিছোঁ। লগতে এই তিনিদিনীয়া কাৰ্যসূচীৰে যি বিহু উদযাপন কৰিবলৈ লোৱা হৈছে প্ৰতিটো ক্ষেত্ৰতে কোনো বিপদ বিঘিনি নোহোৱাকৈ ভগৱন্তই যাতে ৭২ সংখ্যক ৰঙালী বিহুটো উদযাপনত সহায় কৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সৰস্বতীৰ ওচৰত মোৰ দুখ ত্ৰুটি মাৰ্জনা বিচাৰি বিহু ববীয়া সেৱা মৰম চেনেহ সকলোকে যাচি আজি এই শ্বহীদ তৰ্পণ কাৰ্যসূচীত মোক অংশগ্ৰহণ কৰিব দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি আন্তৰিকতাৰে সকলোৰে ওচৰত সেৱা জনাই মোৰ দুএষাৰ ইয়াতে সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ, জয় আই অসম। আৰু তেওঁলোকৰ আমাৰ যিসকল ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁলোক যাতে স্বৰ্গত সুখে শান্তিৰে থাকি আমালৈ আশীৰ্বাদ জ্ঞাপন কৰে। লগতে এই সদৌ টংলা ৰঙালী বিহু উদযাপন সমিতিৰ যাতে দীৰ্ঘায়ু কামনা কৰে তাৰ বাবে মই সেইসকললৈ সেইসকল ব্যক্তিক স্মৰণ কৰিছোঁ। লগতে তেওঁলোকক মই মোৰ শ্ৰদ্ধাও জনাইছোঁ। আৰু বতৰ হয় সদৌ টংলা ৰঙালী বিহু উদযাপন সমিতিয়ে আজি ৭২ বছৰ অতিক্ৰম কৰিছে। প্ৰতি বছৰেই এই বিহুটো আমি পালন কৰি আহিছে আৰু দিনে দিনে আমাৰ ঊৰ্ধ্বমুখী হৈ গৈ আছে, প্ৰাণ পাই আহিছে। আশা কৰোঁ আমাৰ পিছৰ প্ৰজন্মসকলেও এই বিহুটিক বিহুটিক আৰু ওপৰলৈ লৈ যাবলৈ চেষ্টা কৰে। তাৰ বাবে মই সেইসকল ব্যক্তিক মই অনুৰোধ জনালোঁ। আৰু আমাৰ আজি আমাৰ ইতিমধ্যে আমাৰ ইয়াৰ পিছতে আমি অভিনন্দন পত্ৰ প্ৰেৰণ কৰিব বিচাৰিছোঁ সভাৰ মাননীয় শ্ৰীযুত গায়ত্ৰী বেবীলৈ এই অভিনন্দন পত্ৰখন প্ৰদান কৰিবৰ বাবে সদৌ টংলা ৰঙালী বিহু সন্মিলনী ৭২ সংখ্যক উদযাপন সমিতিৰ সম্পাদক তথা স্থায়ী সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুত ৰমেশ চন্দ্ৰ ডেকাক আগবাঢ়ি আহি এই পত্ৰখন প্ৰদান কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছতে অভিনন্দন প্ৰদান কৰিবৰ বাবে মাননীয় শ্ৰীযুত বিপুল শৰ্মাদেৱক আগবাঢ়িবৰ বাবে অনুৰোধ জনাইছোঁ। এই অভিনন্দন পত্ৰখন আগবঢ়াব মাননীয় শ্ৰীযুত অনিমা নাথলৈ। এইবাৰ অভিনন্দন পত্ৰ প্ৰদান কৰিব মাননীয় শ্ৰীযুত উজ্জ্বল দাস ডাঙৰীয়া। যাওক এইবাৰ অভিনন্দন পত্ৰ প্ৰদান কৰিবৰ বাবে মই আগবাঢ়ি আহিব অনুৰোধ জনাইছোঁ।
মাননীয় শ্ৰীযুত শিৱপ্ৰসাদ হাজৰিকাদেৱক এই পত্ৰখন প্ৰদান কৰিব দীপালী বৰালৈ। এইবাৰ অভিনন্দন পত্ৰ প্ৰদান কৰিবৰ বাবে আগবাঢ়িবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ সকলোৰে চিনাকি অনন্ত নাৰায়ণ ভট্ট ডাঙৰীয়াক এই পত্ৰখন প্ৰদান কৰিব মাননীয় শ্ৰীযুত যতনা ৰাভালৈ। এইবাৰ আগবাঢ়ি আহিবলৈ উদ্যোক্তা মাননীয় ৰতন ডেকাক অনুৰোধ জনাইছোঁ এই পত্ৰখন প্ৰদান কৰিব সন্ধিয়া তামুলীলৈ। এইবাৰ আমন্ত্ৰণ জনাব বিচাৰিছোঁ টংলা ৰঙালী বিহু সন্মিলনেৰে সন্মানীয় উপদেষ্টা মাননীয় শ্ৰীযুত জয়কান্ত শৰ্মাদেৱক এই অভিনন্দন পত্ৰখন প্ৰদান কৰিব মাননীয় লক্ষ্যহীৰা ডেকালৈ। এইবাৰ অনুৰোধ জনাব বিচাৰিছোঁ অভিনন্দন পত্ৰ প্ৰদান কৰিবলৈ মাননীয় শ্ৰীযুত টংকেশ্বৰ ডেকাদেৱলৈ। তেখেতে আহি অভিনন্দন পত্ৰখন প্ৰদান কৰিব লাগে মাননীয় শ্ৰীযুতা ৰাজশ্ৰী বৰা বাইদেউলৈ। এইবাৰ অভিনন্দন পত্ৰ প্ৰদান কৰিবৰ বাবে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাব বিচাৰিছোঁ শ্ৰদ্ধাৰ নাজিমুল হক ডাঙৰীয়াক। তেখেতে অভিনন্দন পত্ৰ প্ৰদান কৰিব কাবেৰী ৰাভালৈ। এইবাৰ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাব বিচাৰিছোঁ টংলা ৰঙালী বিহু সন্মিলনীৰ প্ৰাক্তন সম্পাদক মাননীয় শ্ৰীযুত খৰ্গেশ্বৰ বৰা ওৰফে জিন্না। এই পত্ৰখন প্ৰদান কৰিব মাননীয় দীপ শিক্ষা বৰুৱালৈ। এইবাৰ মই আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাব বিচাৰিছোঁ টংলা ৰঙালী বিহু সন্মিলনীৰ প্ৰাক্তন স্থায়ী সমিতিৰ সম্পাদক মাননীয় শ্ৰীযুত জয়ন্ত কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক। তেখেতেই এই পত্ৰখন প্ৰদান কৰিব মাননীয় শ্ৰীযুত দীপ শিক্ষা বৰুৱালৈ। এইবাৰ মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ কাশী কলিতা ডাঙৰীয়াক। কাব্যশ্ৰী দত্ত তেখেতলৈ অভিনন্দন পত্ৰখন প্ৰদান কৰিছে আৰু এই পত্ৰখন প্ৰদান কৰিব কাশীৰাম কলিতাই ৰাজশ্ৰী শৰ্মা ভট্টাচাৰ্যলৈ।